চে মোৰ হাতত পইচাও নাই এতিয়া মোৰ মিমি খাব মন গৈছিলে কাক ফোন মাৰো বাৰু বেবিকে ফোন মাৰো ইচ্ছা হেল্ল' 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 বেবি ক বেবি 10 টকা এটা লাগিছিলে কিবা খাব মোৰ মন গৈছিলে দিয়া না হয় নেকি ঠিক আছে বাৰু মই গৈ আছো ৰখিবা অলপ টাইম এতিয়া মোৰ হাতত 10 টকা এটাও নাই এতিয়া মই তাইক ক'লো দিম বুলি এতিয়া ক'ৰ পৰা দিম দাদাৰ পৰা দাদা দাদা কি হ'ল বনাই চিঞৰি আছো বলিয়া কুকুৰৰ নিচিনা ক 10 টকা এটা দিয়া না লাগিছিল পইচা নাই নাপাওঁ পইচা ঐ কঠীয়া তুলিব যা তাত পইচা দিও বহুত মানে কঠীয়া তুলি আছে তাত পইচা পাবি যা কঠীয়া তুলিব যা তোমাক অলপ পিছতে দি আছো দিয়া দেউতাৰ পৰা খুজি দিম লাগিলে দিয়া তুমি 10 টকা এটা দি আছো বুলি কয় কিমান টকা নি আছো নিদো যা পইচা লাগে তাক খুজিলেও নাপায় 10 টকা এটা ইয়াৰ তই তোক যে পইচা লাগে কিয় পইচা লাগে তোৰ হা কাক খুৱাবলৈ লাগে পইচা যা দিম বাৰু যা গৰুকেইটা লৰাই দি থৈ আহিব যা গৰুকেইটা লৰাই দি থৈ পানী খুৱাই থৈ আহিবি আকৌ বান্ধি পেলাই এৰাল দিবিগৈ তাৰপিছত 10 টকা লৈ যাবি যা আইডিয়া যাওঁৱে নেকি হয়ে দে এইটো এতিয়ালৈকে ফোন এটাও কোৱা নাই কেতিয়া আহিব বাৰু এজনে আকৌ এবাৰ ফোন মাৰিছে এই কেতিয়া কি কওঁ হেল্ল' বেবি গৈ আছো ৰখিবা গৈ আছো আহি আছো ৰখিবা তুমি সদায় ৰখি থাকা গৈ আছো বুলিয়ে কৈ থাকা ৰখিবা গৈ আছো আজি 100% যামেই বেবি তুমি টেনচন নকৰিবা বেবি গৈ আছো মই এতিয়া ৰাখিছো হা আজি নাহিলে কিন্তু আজি ব্ৰেকআপ তুমি চাবা কিন্তু কৈ দিলো যিজনী পাইছিলো 10 টকাৰ কাৰণে গুচি গ'ল